Hello everyone, আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি এপিসোড এডৰে কৈছো দে। মই কেমেৰাটো কোনফালে ভাল আহিব এটো ঠিক কৰি থাকোতেই গ'ল। কেমেৰাটো ঠিক কৰাৰ পিছত আকৌ এবাৰ হাই কৈ দিছো। আজি যেটো কেক আনিছে এটো জেল কেক হয়। জেল কেকটো এসনে বকি আছে কিবা। মোৰ বাৰ্থডে বুলি সৰুকৈ এটা ব্লগ বনোৱা হৈছিলে সেয়াই আপোনালোকলৈ বুলি আগবঢ়ালো। এতিয়া আমি গৈ আছো ফুৰিবলৈ। আহি আছে এয়া চাহিনে মুখ ঢাকি আছে। তাই লাজ কৰিছে বোলে। আমাৰ লগৰ আমাৰ নহয় মোৰ লগৰ হ'ব লাগে ন। এইটো হৈছে গিৰ্জা। এইটো হৈছে মাৰ্ঘেটৰ গিৰ্জা ঘৰ। কোনোবাই হয়তো ভাবিব পাৰে যে বাৰ্থডে ব্লগতনো কিয় গিৰ্জা ঘৰটো দেখাইছো। এইফালে ফুৰিব আহিছিলো সেইবাবে লগতে দেখাই দিলো। ইয়াতে চলি আছে বেলুনৰ ডেকোৰেশ্যন। এই আমাৰ চাহিন বাইদেৱে বনাই আছে গোটেই বেলুনবোৰৰ ডেকোৰেশ্যন কিবা কিবি কৰি আছে। কি কৰিছে তাই জানে আৰু এইফালে বহি আছে অনুষ্কা বাইদেউ মহাৰাণী হৈ হৈ বহি আছে ইয়াতে। একো নাই কৰা অথনিৰ পৰা বহিয়ে আছে একো নাই কৰা। আমি চব কৰিছো চাহিন আৰু মই ন চাহিন। এয়া আমাৰ বাইদেউ লগাই আছে চাহিন বাইদেৱে বেলুন। বেলুন হিচাপ কৰিছে বোলে। আছে এনেকে চুলিখিনি মেলি মেলি ষ্টাইল দিছে। বাৰ্থডে চুলি ষ্টাইল দিব আহিছে তাই। এজনী আকৌ উৎপত্তি এজনীয়ে কি কৰিছে চব। এইজনীয়ে কৈছে ভিডিঅ'টো দেখাবিচোন বুলি কৈছে। Happy birthday to you. Happy birthday to you. Happy birthday dear Maya. Happy birthday. খুৰীকে খুৱাই দে আকৌ। খুৱাই দে। দাদা বাবাক খোৱা। অকমান বাপৰক খুৱাই। খুৱাইছে খা। বাহিৰত অকমান খুৱাই দে। তাৰপিছত লগলে এপাক নাচি দিবা। এপাক ঘূৰি দিবি। কি কৰিছেনো? কোন হয়নো? কোন হয় এজনী? কোন এজনী? অকণমানিজনী হৈছে আমাৰ ৰিলেটিভ দাদা এজনৰ ছোৱালী। মই দাদাক কৈ পাতি অকণমান ভিডিঅ' কৰি লৈছিলোঁ। এইটোৱে আছিল মোৰ বাৰ্থডে ব্লগ। সৰুকৈ ব্লগ কৰিছোঁ বুলি কৈছিলোঁ যদিও ব্লগটো দীঘল হৈ থাকিলে। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।